তো গাইজ বেয়া চেয়া খাই আহিলোঁ এতিয়া অলপমান সোমাওঁ এইবিলাক ধান চান ৰোৱা গৈছিল এফালে আকৌ ধান চান কাটিব আজি কি বনাওঁ মানে ভিডিঅ' আকৌ হেৰি নাই তথাপি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে প্ৰথমতে মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ আজি কি বনাওঁ মানে ভিডিঅ' আকৌ হেৰি নাই তথাপি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকক কি দেখা পাৰোঁ আপোনালোক দেখাই থাকিম গাইজ এতিয়া মোৰ সম্পত্তি গাইজ বেছি দিন হোৱা নাই যাক বেয়া মোৰ লগতে চাই আহিছে এটাই তো গাইজ একবাৰ হালো বাৰতে আহিলোঁ ৰ মানে বহুত দিন হালো বাৰত অহা নাছিলোঁ সেইকাৰণে মই হালো বাৰত আহিলোঁ আৰু সেইদিনাখন আৰু হ'ল লগা হৈ গ'ল এতিয়া মৰাৰ দৰে হৈ গৈছে আৰু কিবা বেলেগ ৰুব লাগিব নতুনকৈ ইয়াতে এইগিলাখান জেগাত বহুত দিনৰ মূৰত মানে হাল বাৰত আছোঁ বহুত দিন হাল বাৰত আহি নাছিলোঁ ইয়াত পৰীক্ষা চৰীক্ষা চলি আছিল আৰু পৰীক্ষা আৰম্ভ হ'বলে হ'ল একদিন আৰু আকৌ এতিয়া এটা নোৰোঁ এইটো পৰীক্ষা দিনতে ইমান কষ্ট কৰিব নোৱাৰা ৰাতি পঢ়িব নোৱাৰি না গাইছ পৰীক্ষাৰ পিছত আৰু ভালকৈ কিবা খেতি চেতি কৰিম এবাৰ জ্বালা ৰুম বুলি ভাবিছোঁ গাইছ বঙলা জ্বালা মজাকৈ ৰুম মানে কেনে পদ্ধতিত ৰুব লাগে আপোনালোকে জানে অলপ কমেণ্ট চমেণ্ট কৰি ক'বচোন গাইছ এবাৰ পূৰা বঙলা জ্বালা ৰুম আৰু গাইছ এইবিলাক ধান চান ৰোৱা গৈছিল এফালে আকৌ ধান চান কাটিব ৰৈছে আৰু এইবিলাক এই দীঘলকৈ পূৰা চিধাকৈ আমাৰে মাতিলে গাইছ মাইকেইটা মানে ইমান অসাত মায়াক গেলিয়ান নাহে সেইকাৰণে খেদিলোঁ আৰু গাইছ মায়াকেইটাক ছাগালটো দিছিলে হ'লোঁ কিন্তু নাই দেখোন বিলাখনতে থাকে ক'তবা আছে গাইছ ইমান অসাত ছাগাল মানে ঘৰত নাথাকে কি হ'ব বিলাখনত থাকে ছাগাল এতিয়া বা ক'ত আছে ক'তো নাই দেখোন গাইছ এই পাছৰ ছাগাল এতিয়া এই দুটাই দেখছেনে এই লংকা পাচি গাইছ এইবিলাক পূৰা আমাৰ দেখি পুখুৰী না শ'লমাৰি বুলি ক'লে আৰু মাছৰে জেগা আৰু গাইছ পূৰা মজা জেগা এইগিলা পূৰা গাঁৱৰ পৰিৱেশ মজাই বেলেগ আৰু গাইছ এই দুটা ছাগাল খেদি লৈ যাওঁ গাইছ গাইছ আমাৰ এতিয়া পুখুৰীতে পাগলা হৈ গৈছে হেই যা তো গাইছ খেদি লৈ যাওঁ ৰ দেখছে না গাইছ কেনেকৈ পি আছে পূৰা পাগলা হৈ গৈছিল বহুতেই এই অসৎ ছাগাল এতিয়া আহিবেন নহয় চালা ছাগাল এইটো এটা আৰু এইফালে One eternity later. তো গাইছ গা চা ধুই ভাত চাত খাই এতিয়া মই যাব আছোঁ সদায় কামটো কৰিব কালি মানে সদায় নহয় বাৰু একদিন এৰি একদিন কম্পিউটাৰ ক্লাছ এতিয়া আমি কম্পিউটাৰ ক্লাছ যাম লগকেইটাও আহি আছে একেলগে কম্পিউটাৰ যাম আপোনালোকক দেখাম আৰু কম্পিউটাৰৰ পৰাই আজিও ফুৰিব যাম বাৰু যদি ফুৰিব যোৱা হয় তেতিয়াহ'লে আপোনালোকক ভিডিঅ' বনাম আপোনালোকক দেখাম ক'ত যাওঁ কি কৰোঁ তো গাইছ আমি ডাইৰেক্ট কম্পিউটাৰ কৰি আৰু বিশেষ ভিডিঅ' চিডিঅ' কৰা নহ'ল ডাইৰেক্ট আহি পালোঁ আমি ৰঙিয়া হায়াৰ ছেকেণ্ডেৰী স্কুল মানে বয়েজৰ সন্মুখত ইয়াতে কিবা অলপ খাই লওঁ তাৰপাছত মানে ফুৰিব যাম আপোনালোকক দেখাম আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি তো গাইছ ইয়াতে কিবা অলপ খাই লওঁ আৰু গাইছ মানে ভোকো লাগছি তো লগ পাই আছোঁ আৰু গাইছ তো আমাৰ খাদ্য আহি গ'ল তো খাই লওঁ আৰু গাইছ খাই পেলাই লগ পাই আছোঁ গাইছ খাই বৈ লৈ এতিয়া একবাৰ ওলাই আছোঁ আপোনালোকক দেখাম বুলি কি দেখা বাৰু আপোনালোকে চাই থাকক ভিডিঅ'টো দেখি থাকিম তো ঘূৰি ফুৰি আহিলোঁ যি দেখা পালোঁ দেখালোঁ আপোনালোকক এয়া আমাৰ ফালে যোৱা ৰাস্তা এতিয়া আমি যাওঁ তো গাইছ আহি পালোঁ ঘৰ কম্পিউটাৰ কৰি ঘূৰি ফুৰি The next day. তো গুড মৰ্ণিং এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আজি হৈছে নেক্সট ডে আজি মানে মোৰ বহুতো কাম আছে বৰ্তমান যাম টিউশ্যনৰ পৰা আহি পেলাই এখন বিয়াও আছে বিয়াখন হ'ল মোৰ লগৰে তেওঁৰ বায়েকৰ বিয়া তাতো যাব লাগিব তো গাইছ মই টিউশ্যনৰ পৰা আহি পালোঁ এতিয়া মই বৰ্তমান বাজিছে 11টা
টিউশ্যনৰ পৰা আহোঁতে 11টা বাজি গ'ল এতিয়া মই অলপ কাম আছে এই কামখিনি কৰি পেলাই বেড যাম আপোনালোকক দেখাম মই এতিয়া বেড যাব ওলাইছোঁ পূৰা গা চা ধুই এতিয়া বেড যাওঁ আৰু বেড যদি ভিডিঅ' চিডিঅ' বনাওঁ তেতিয়াহ'লে আপোনালোকক দেখাম গাইজ আপোনালোকৰ ভিডিঅ'টো কণ্টিনিউ কৰি থাকক তো গাইজ এয়া আছিল বিয়া অলপ ভাত চাত খাই অলপ বহিছোঁ আপোনালোকক এনে অলপ ভিডিঅ' বনালোঁ আপোনালোকক দেখালোঁ তো গাইজ বেয়া চেয়া খাই আহিলোঁ এতিয়া অলপমান সোমাওঁ তো আজিৰ ভিডিঅ'টো এখন দি আছিল যদি ভিডিঅ'টো চাই অলপ হ'লে ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ লগতে যদি ইউটিউবত চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে ফ'ল'টো কৰি থ'ব দে গাইজ আজিৰ কাৰণে এখন দিয়ে ধন্যবাদ জয় এখন জয় জুবিন দা